নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ৰেচিপি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে বুলি। আজি মই আপোনালোকৰ কাৰণে এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে পালক পনীৰ। সকলোৱে চাব এবাৰ ট্ৰাই কৰি। আশা কৰিছোঁ আপোনালোকে ভাল পাব বুলি। আহকচোন আমি ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। এই ৰেচিপিটোৰ কাৰণে মই পালেং শাক অলপ বাছি ধুনীয়াকৈ ধুই লৈছোঁ আৰু কেৰাহীখনত পানী অলপ উতলিবলৈ দি দিছোঁ। পানীখিনি উতলাৰ পিছত মই এতিয়া পালেং শাকখিনি তাতে দি দিছোঁ আৰু অলপ লৰাই দিছোঁ। তাৰপিছত লৰাই এইখিনি বইল হ'বলৈ দি দিছোঁ। এয়া চাওক পালেং শাকখিনি বইল হৈ গৈছে। এতিয়া মই গেছ ষ্টভটো বন্ধ কৰি এখন প্লেটত নমাই লৈছোঁ। তাৰপিছত মই ৰেডি কৰি লৈছোঁ এটা বিলাহী আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ আৰু কেইটুকুৰামান আদা নহৰু। তাৰপিছত মই কেৰাহী এখন গৰম হ'বলৈ দি মিঠাতেল অলপ দি আদা নহৰুখিনি তাতে অলপমান ভাজি ল'ম মই এতিয়া। আৰু আদা নহৰুখিনি দি অকণমান ভাজ খোৱাৰ পিছত কেঁচা গোন্ধটো যোৱাৰ পিছত মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজ মই গোটেইখিনি দি দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ অলপমান ভাজি ল'ম। এইখিনি ভাজি লোৱাৰ পিছত এতিয়া মই দি দিম বিলাহীখিনি দি সেইখিনিও অলপ ধুনীয়াকৈ লৰাই অলপ সময় ভাজি ল'ম। এইখিনি অলপ ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে নিমখ অলপ দি দিছোঁ আৰু নিমখখিনি দি অলপ ধুনীয়াকৈ লৰাই ভাজি লৈছোঁ আৰু এইখিনি ভজা হৈ গৈছে। মই প্লেট এখনত নমাই ল'লোঁ। তাৰপিছত মই এখন পটাত পালেং শাকখিনি পিচি লৈছোঁ। যিহেতুকে মোৰ মিক্সি জাৰটো বেয়া হৈছে সেইকাৰণে পটাতেই পিচিছোঁ। আৰু এইখিনি পিচি হোৱাৰ পিছত মই ৰেডি কৰি লোৱা পিঁয়াজ, বিলাহী, আদা নহৰুখিনিও ইয়াতে একেলগে পিচি লৈছোঁ। আৰু তাৰপিছত মই ৰেডি কৰি লৈছোঁ মছলাৰ ভিতৰত আছে জিৰা আৰু ধনিয়াৰ গুড়া আৰু ৰেড চিলি। এইখিনি ৰেডি কৰি লোৱাৰ পিছত এতিয়া মই কেৰাহী এখন গৰম হ'বলৈ দি তেল অলপ দি মই এই পনীৰখিনি অলপ ভাজি লৈছোঁ। আপোনালোকে নভজাকৈও দিব পাৰে। মই যিহেতুকে নভজাকৈ বেয়া পাওঁ সেইকাৰণে অলপ ভাজি লওঁ আৰু বহুতে নভজাকৈ দিয়ে, নভজাকৈও দিব পাৰিব। মই অলপ ভাজি লৈ ভাল পাওঁ আৰু প্লেট এখনত মই সেইখিনি ভাজি লোৱাৰ পিছত নমাই লৈছোঁ আৰু একেখন কেৰাহীতে তেল অলপ দি মছলাখিনিও মই দি দিছোঁ। আপোনালোকে মছলাখিনি দি লৰাই ল'ব অলপমান। তাৰপিছত পালেং শাকখিনি দি দিব, পালেঙৰ পেষ্টখিনি। এইখিনি দি ধুনীয়াকৈ লৰাই লৈছোঁ মই এনেকৈ। তাৰপিছত মই বাতিটোত লাগি থকা সেইখিনিও অলপমান পানী দি ইয়াতে দি দিছোঁ। আৰু যিহেতুকে মই পটাত পিচিছিলোঁ সেয়ে পানী অলপ দি জোখ অনুযায়ী অলপমান পানী দি দিছোঁ। আপোনালোকে নিদিলেও হ'ব। আৰু তাৰপিছত মই নিমখ অলপ দি দিছোঁ। নিমখখিনি দি ধুনীয়াকৈ লৰাই দিছোঁ মই। আৰু মিক্সিত পিচিলে পানী নিদিলেও হয়, যিহেতুকে মিক্সিত পানী দি পিচিব পাৰে সেইকাৰণে। আৰু তাৰপিছত মই এতিয়া ৰেডি কৰি লৈছোঁ অলপমান ক্ৰীমখিনি ৰেডি কৰি লৈ মই এইখিনি উতলি গৈছে চাওক। তাৰপিছত মই ক্ৰীমখিনি এতিয়া তাতে মই দি দিম আৰু ক্ৰীমখিনি দিয়াৰ পিছত কালাৰ চাব, কালাৰটো চেঞ্জ হৈ যায়। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই দিম ক্ৰীমখিনি দি। এয়া বেছি কাম নাথাকে আৰু অলপ হৈয়ে যায় লগতে। আৰু চাওক ধুনীয়াকৈ উতলিছে। এতিয়া মই ইয়াতে পনীৰখিনি দি দিম। পনীৰ মই গোটেইখিনি দি দিছোঁ আৰু পনীৰখিনি দিয়াৰ পিছত অলপ উতলাৰ পিছত হৈ গ'ল। পনীৰখিনি গোটেইখিনি দি দিছোঁ। তাৰপিছত এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই দিছোঁ আৰু এতিয়া মোৰ হৈয়ে যাব আৰু বেছি কাম নায়েই। এইখিনি উতলাৰ পিছতেই হৈ গ'ল। আৰু চাওক মোৰ পনীৰ ৰেডি হৈ গ'ল। খাবলৈ খুব টেষ্টি হৈছিল। আপোনালোকে ট্ৰাই কৰি চাব আৰু ৰেচিপিটো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহোঁ। বাই বাই।